তো সেই লোহাৰ হেৰি মানে বেয়াকৈ মাৰি দিলে একদম লগতে এজনক মই অলপ চাইড কৰি দিয়াৰ লগে লগে অলপ বেছি মানে দুবাৰমান মাৰি দিলে আৰু এজাহাৰ এখন দিছোঁ 11টামান বজাত ৰাতি মই ICICI বেংকৰ সন্মুখতে যিটো শনি মন্দিৰ আছিল কালি শনিবাৰ আছিল আগে পিছে সেয়া কৰোঁ কালি সেয়া কৰিম বুলি ভাবি কিনে তাতে ৰখিলোঁ ৰখতে তাতে আগৰ পৰা কেইজনমান ল'ৰা তাৰে মন্দিৰৰ সন্মুখৰ পৰা এটা ল'ৰা মানে কেইজন থিয়া দি আছিলে বাইকত আৰু সেইতে মই মানে লক্ষ্য কৰা নাছিলোঁ ভালকৈ সিহঁতে কিবা কৈছে কমেণ্ট পাছ কৰিছে বেয়াকৈ কিবা অলপ বেয়া ঠিক নহয় অলপ প্ৰথম এনেই মাতি আছে আৰু ইফালে আহো কিবা এনেকৈ মাতিছে আৰু তো মই ভাবা ইগন'ৰ কৰিছোঁ বস্তুটো নেক্সট আৰু মাতিছে সেনেকৈ 3বাৰমান মাতিছে মই মন্দিৰৰ সন্মুখত যাই ভৰি হাত ধুই মন্দিৰত সেয়া কৰিছোঁ তো সেয়া কৰোঁতে আৰু মাতিছে 4বাৰমান হ'ল তেনেকুৱাকৈ সেয়া কৰি ঠিক উঠাৰ নিচিনা হওঁতে মই খালি কৈছোঁ মানে কিয় যাব লাগে এনেকৈ কৈছোঁ মানে কমেণ্ট এটা কৈছে আৰু এইটো কমিউনেল কথা মই ঠিক ক'ব নোখোজোঁ ইচ্ছা নাই কমিউনেল কথাবিলাক ক'ব ইচ্ছা নহয় সংবাদ মাধ্যমৰ মানুহ হিচাপত নকওঁ আৰু বাঢ়ি যাওক সেইটো ইচ্ছা নহ'ল তো তেতিয়ালৈকে সেই সময়তে মানে আগবাঢ়ি আহিছে অলপমান খৰধৰকৈ মই ভাবা নাই এনেকৈ যে কিবা কৰিব বা কিবা মই আৰু মন্দিৰত অলপমান সেয়া কৰিব লগা আছিল আৰু অলপ সেয়া কৰিব লওঁতে ঠিক মানে উঠিছোঁ আৰু সেয়া কৰিবলৈ কিন্তু ঘূৰি চাওঁতে পাঁচ মাথাত তাৰমানে প্ৰথম কিবা লোহাৰ কিবা আছিলে 4জন আছিল সিহঁতে মই দেখা হেৰি কৰিলোঁ তো সেই লোহাৰ হেৰি মানে বেয়াকৈ মাৰি দিলে একদম মানে মই এইটো সংজ্ঞা হেৰাৰ নিচিনাই হৈছিলে এনেকুৱাকৈ পিছ মাথাত মাৰিল তাৰপিছত মাথাৰ দুই চাইডতে হ'ব মানে 4-5বাৰ গালত এইখন সেইটো হৈছে খুচি মাৰিছে এনেকুৱাকৈ তো এইটো খুচি মাৰি দিয়াৰ পাছত মই অলপমান হেৰি কৰি দিয়াৰ পাছত আৰু অলপ বেছি মানে মই ঢাকা মাৰি দিয়াৰ লগে লগে এজনক মই অলপ চাইড কৰি দিয়াৰ লগে লগে অলপ বেছি মানে দুবাৰমান মাৰি দিলে আৰু তো মোবাইলটো সেই সময়তে প্ৰথমে মানে হাতত আছিলতো মানে ফোন কৰিম বুলি ল'ব খোজোঁতে কিবা এনেকুৱাকৈ নেকি মানে মই কৈছোঁ তোমালোকে ভুল কৰি আছা দেই ভুল কৰি আছা এনেকৈ পৰ্যন্ত কৈছোঁ প্ৰেছৰ কথা কৈছোঁ এতিয়া আক্ৰমণ কৰিম প্ৰথমটো ভাবিছোঁ সিহঁতে নিচাগ্ৰস্ততাত আছিলে গন্ধ পাইছোঁ মই অলপমান দুজনমানৰ এজনে মোক চিনি পাম বুলিও কৈছে কিবা এনেকুৱাকৈ পিছত চিনি পাই অলপ দৌৰি লৈ গৈছে প্ৰেছত কাম কৰে এনেকুৱাকৈ আৰু দুজনমানৰ কোনো মানে ভ্ৰক্ষেপ নাই প্ৰেছত কাম কৰি কিবা কৰে এইবিলাক একো নাই আৰু এনেকুৱাকৈ নিচা খাই আছিলে অলপমান সেইটো এটা কথা আৰু আগে পিছে মইতো তাকে ভাবোঁ জুৱাৰ আড্ডা মদৰ আড্ডা খুব বেছি ইয়াতে হৈ আছে বৰ্তমান এইবিলাক বন্ধ হ'ব লাগে আৰু আগতে 2-এবাৰ নিউজটো কৰিছিলোঁ আমি সংবাদ মাধ্যমৰ মানুহ হিচাপত হয়তো কিবা আশাজ আছিল যদি নাজানো আৰু মইতো চিনিও নাপাওঁ কিবা আৰু সেই এটা কথা হ'ব পাৰে যেন বা মোৰতো জীৱনভৰ সেই সময়ত কিমান নিউজ কৰিছিলোঁ একো হোৱা নাই এতিয়া যে হ'ব সেইটোও ভবা নাই তো নিচাৰ কাৰণে যে হেৰি হ'ব যে আৰক্ষীটো মানে সেই পদক্ষেপ লওক ভালকৈ আৰু কৈছোঁ যে সষ্টম হওক আগতকৈ ইয়াতে বেছি অলপমান ক্ৰাইম চুৰ বাঢ়িছে কৰিব লাগে আৰু এইটো হেৰি কৰিব লাগে কোনো ঠাইত এজাহাৰ এখন দিছোঁ এই কৰি কিনে এই প্ৰেছ ক্লাবৰ লগত আলোচনা কৰাৰ পাছত প্ৰেছ ক্লাবে ক'লে যে এখন এজাহাৰ দিব লাগে এইটো দিয়া হ'ল আজি মই নিয়মীয়া এটা পেপাৰত সংবাদদাতা হিচাপত আছোঁ হয়